নমস্কাৰ বন্ধুসকল, মই পংকজ সন্দিকৈ সদৌ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। লগতে আহি থকা দিনবিলাক যাতে আপোনালোকৰ সুকলমে যায় তাৰে কামনা কৰিলোঁ। মই আজি ক'ব বিচাৰিছোঁ যে আমি এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে। যিটো সমস্যা যদি আমি এতিয়াই সমাধান নকৰোঁ তেতিয়াহ'লে আমি ভৱিষ্যতে এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেই সমস্যাটো যদি আমি এতিয়াই সমাধান কৰিব লাগিব। আচলতে সেই সমস্যাটো সমাধান কেনেকৈ হ'ব আপোনালোকে নিশ্চয় গম পাইছে, আৰু আপোনালোকে এতিয়া ধৰি লওক নিশ্চয় চবতে বাতৰি কাকত আদিত সকলোতে পাইছে। এই কেবৰ বিৰোধিতা যদি আমি নকৰোঁ এতিয়াই, তেতিয়াহ'লে আমি পিছত বহুত ডাঙৰ সমস্যা পাবলগীয়া আছে। সেই সমস্যাটো আমি পিছত দূৰ কৰিব নোৱাৰিবলৈও আছোঁ। এতিয়া যিসকল এতিয়া কিছুমান আমাৰ যোনবিলাকে শাসন কৰি আছে, ধৰি লওক শাসকীয় দলসমূহে কেব আনিব বিচাৰিছে, আমিও তেখেতলোকক ক'ব বিচাৰিছোঁ যে আমিও ভলুকাবাৰৰ গুৰি ধৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। যাতে আমি তেখেতলোকক দেখুৱাই দিব লাগে যাতে আমিও দেশ বিলিলে নালাগে আদেশ। আচলতে আমিও দেখুৱাই দিব লাগে যাতে আমি দেশখন কেনেকৈ ৰক্ষা কৰিব পাৰোঁ। আচলতে আমাৰো বিল এচিড বৰফুকনৰ দৰে আমাৰো এতিয়া তেজ কমি যোৱা নাই। আমাৰো প্ৰতি হিয়ে বিল এচিড বৰফুকনৰ তেজ আমাৰো এতিয়াও আমাৰ প্ৰত্যেকজন প্ৰত্যেকজন অসমীয়া ব্যক্তিয়েই আমাৰ হিয়ে তেজ লাচিত বৰফুকনত সোমাই আছে। আমিও তেখেতলোকক দেখুৱাই দিব লাগে। সেইবাবে প্ৰত্যেকজন অসমীয়াই একত্ৰিত হৈ কেবৰ বিৰোধিতা কৰিবলৈ মই অনুৰোধ জনালোঁ। আৰু যাতে এই সমস্যাটো নহ'লে আমি পিছলৈ দূৰ কৰিব নোৱাৰিম। ইউটিউব হৈছে এটা ছ'চিয়েল মিডিয়া। এই ছ'চিয়েল মিডিয়াৰ যোগেদি বহুত আজিকালি সৰহসংখ্যক মানুহে ইউটিউবে চলায়। সেইটো বাবে মই ইউটিউবতে এই কথাষাৰ শ্বেয়াৰ কৰিছোঁ, আৰু যাতে এই কথাষাৰ মতে যাতে সকলো ব্যক্তিয়ে একত্ৰিত হয় আৰু কেবৰ বিৰোধিতা কৰে, মই তাৰে আশা ৰাখিলোঁ। যাতে মোৰ মই আজি আছোঁ, মই আজি নিজেও যাম। মই গুৱাহাটী পানিখাতি অঞ্চলৰ এটা এটা কেবৰ বিৰোধিতা আন্দোলনত মই নিজেও অংশগ্ৰহণ কৰিম, আৰু সেই অংশগ্ৰহণ কৰা দৃশ্যটো আপোনালোকক এতিয়া মই ভিডিঅ'ত দেখুৱাম। আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যাতে সকলোকে আপোনাৰ আত্মীয় স্বজনৰ ধৰি লওক কোনোবা বন্ধু বান্ধৱ সকলোৱে প্ৰত্যেকজন অসমীয়াকে যাতে আপোনালোকে সজাগ কৰি তোলে, যাতে কেবৰ বিৰোধিতা কৰে, যাতে আমাৰ দেশখন যাতে দেশৰ জাতি মাটি ভেটি সকলোকে ৰক্ষা কৰে। আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে, আমাৰ প্ৰত্যেকজন অসমীয়া নাগৰিকৰে আমাৰ নিজৰ কৰ্তব্য আছে নিজৰ দেশখনত সুশৃংখলভাৱে ৰক্ষা কৰা। ধৰি লওক আমাৰ এটা দায়িত্ব আছে, নিজৰ দায়িত্ব আছে। সেই দায়িত্ব আমি কেতিয়াও পাহৰি যাব নালাগে, যাতে আমি কেবৰ বিৰোধিতা কৰোঁ। মই পিছলৈ বাৰে প্ৰতি এইটোৱে ক'ব বিচাৰোঁ যাতে আমি এই কেবৰ বিৰোধিতা যাতে আমি সকলোৱে কৰিব পাৰোঁ। ওলায়া সজাগ জনতা, ওলায়া পোহৰানতা, ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক। মুখৰে সেনাপতি থমকি জিৰালে, কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে, ক'লা কাকতি বৰিং নাকগৈ ওলায়া সজাগ জনতা, ওলায়া পোহৰানতা, ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক। খুন বুভুক্ষু কিশোৰে আৰ্তনাদ, হে তিল তিল মৃত্যুৰ আনে সংবাদ। খুন বুভুক্ষু কিশোৰে আৰ্তনাদ, হে তিল তিল মৃত্যুৰ আনে সংবাদ। এই সংবাদ শুনিও বধিৰ কিয়, তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ।
সংগ্ৰাম আনীতি নাম জীয়নৰে ইতিহাসে চিঞৰে জয় জনতাৰে ত্ৰাস এৰি দানৱকে বধুগৈ আহ ও আহ আহ ওলাই আহ সজাগ জনতা আহ আহ ওলাই আহ পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যায়